আমি যাই আছো বৰ্তমান ফুলপুৰ যাওঁতে ক'ত যাওঁ ডিচিশ্যন হোৱা নাই এক জেগাত যাম আৰু মোৰ লগত আছে ভাই আজি আপোনাৰ গাড়ী চলাই আছে এইবিলাক পাৰ হ'ব লাগিব এইবিলাক গাইছ আমাৰ ডিচিশ্যনটো ধলপুৰা হ'ল ধলপুৰত যাই আছোঁ আমি ভাই কিবা এটা কয় দেই ভিডিঅ'টো লাইক কৰি দিব লাগিব ধলপুৰ যাই আছোঁ ভাই মই এতিয়া আমি প্ৰায় একদম জাগালৈকে যাই আছোঁ পোৱা নাই বাৰু বেছি দেখাব পৰা নাই অলপ অলপ দেখাইছোঁ ৰাস্তাটো খুব বেয়া বাকী এই মন্দিৰ পোৱাৰ লগে লগে আপোনালোকক দেখাম ফাইনেলি গাইছ ধলপুৰ আহি পালোঁ ইয়াতে আমি চাকি লৈছোঁ আৰু ধূপ লৈছোঁ ভাই কেনেকুৱা লাগছে আহি ভাল লাগছে বাৰু আহি মন্দিৰটো দৰ্শন কৰি লোৱাৰ পিছত আপোনালোকক দেখাই দিছোঁ কিবা কওঁ ইমান ওপৰত উঠিলি আৰু ওপৰত যাই আছোঁ ওপৰলৈকে চাকিবোৰ জ্বলোৱা হ'ল ভাই চাকি দিলে বঢ়িয়া চাকি জ্বলোৱা হৈ গ'ল আমাৰ এতিয়া ওপৰলৈ যাই আছোঁ আমি এয়া ওপৰ পালোঁ আহি কিবাই ভাগৰ লাগছে নেকি যাব পোৱা নাই ফাইনেলি নিজৰ লোক পালোঁ কিবা এটা কৈ দিয়ে কেনেকুৱা লাগছে ভাল লাগছে আহি এও বেচেৰাই গাৰ্লফ্ৰেণ্ড লৈ আহিছে দেই গাইজ বহুত দীঘলীয়া লাইন কাৰণে গাইজ আমি দুটাই শ্বৰ্ট ফৰ্মত সদা এটা লৈ যাই আছোঁ ফাইনেলি গাইজ কাপুপুৰী মন্দিৰ পইচাটো পৰি যাব না